মোৰ তিনিটা মেইন পইণ্ট আছিলে। এটা হ'ল হাৰ্ড ৱৰ্ক, এটা হ'ল ফ'কাছ, এটা হ'ল ডিটাৰমিনেশ্যন। তেতিয়া মই ইভেন কলেজ ডেজৰ পৰা মোৰ কেইজনমান ফ্ৰেণ্ড আছিলে, আমাৰ মানে জব কৰা সেনেকুৱা মন নাছিলে, আমাৰ এটা ডিফাৰেণ্ট ৱেত কাম কৰা মন আছিলে। চ' বেলেগৰ লগত মই নকওঁ, মই কিন্তু ভাবিছিলোঁ যে এইটো মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট এটেম্প হ'ব লাগিব। চ' সেইবাবে মই বহুত বেছি কষ্ট কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম জিন্তু শৰ্মা হয়। মই এবাৰ সদ্য ঘোষিত APSC ৰিজাল্টত আছাম চিভিল ছাৰ্ভিচ কেডাৰত ছেকেণ্ড টাৰ্ম ছিকিউৰ কৰিছোঁ। মোৰ ঘৰ গুৱাহাটীতে হয় আৰু এইটো মোৰ ফাৰ্ষ্ট এটেম্প আছিলে। চ' মোৰ যোনটো জাৰ্ণি আছিলে, প্ৰিপেৰেশ্যন বহুত ধুনীয়া আছিলে আৰু সেইকাৰণে মই সকলো আমাৰ অসম চৰকাৰ, APSCৰ সকলো মোৰ মেকাৰসকলক ধন্যবাদ জনাইছোঁ। চ' সেইটোতো মই একজেক্টলি ক'ব নোৱাৰিম কিমান আশাবাদী বুলি, বাট মোৰ প্ৰচেছটো যেতিয়া মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, আই এম লাকি এনাফ মোৰ এনেকুৱা ফ্ৰেণ্ডছ আছিলে যোনে মোক এনি টাইম পুছ কৰিছিলে। ত' সিহঁতে কৈছিলে তই কৰি থাক, তোৰ ৰিজাল্ট ভাল হ'বই। চ' মই ইমান ভাল পজিশ্যন পাম বুলি আই ৱাজ নট চিয়'ৰ, বাট মই চিয়'ৰ আছিলোঁ যে মই কিবা এটা পজিশ্যন পাব লাগে। ইভেন কিবা এটা ছাৰ্ভিচ হ'লেও মানে মই কোনো ছাৰ্ভিচক ডিফাৰেঞ্চিয়েট নকৰোঁ, আমাৰ চিভিল ছাৰ্ভিচে হওক বা লেণ্ড এণ্ড ৰেভিনিউৱে হওক বা পুলিচে বা ইভেন এক্সাইজ টেক্সৰ ছাৰ্ভিচ হ'লেও আই ৱাজ হপিং ডেট মোক কিবা এটা পজিশ্যন আহিব লাগে আৰু মই ছাৰ্ভ কৰিবলৈ আছামক। ত' যেতিয়া ছেকেণ্ড পজিশ্যন পাইছোঁ, মে বি মোৰ ৱেটো ভাল হ'ল বা মোৰ অলপ লাকটো ফেভাৰ কৰিছে। বাট বাকী যিমান এপ্লিকেঞ্চে একেলগে পাছ কৰিছে বা যিমান এক্সপিৰিয়েঞ্চ এবাৰ ওলাইছে, সকলো একে কেলিবাৰৰ হয়। চ' মই সকলোকে উইচ কংগ্ৰেচুলেট কৰিব বিচাৰোঁ আৰু ক'ব বিচাৰোঁ যে আমি সকলো একেলগে কাম কৰিব লাগে আৰু অসমৰ কাৰণে আগবঢ়াই নিব লাগে। এইটো মোৰ আপোনাৰ 2018 মই মাৰ্চ মাহৰ পৰা মই আৰম্ভ কৰিছিলোঁ। চ' এইটো মোৰ এৰাউণ্ড 1.5 বছৰমান মই খুব কষ্ট কৰিছিলোঁ। মই সেইটো কথা ক'ব লাগিব, বিকজ মই 1.5 years বহুত বেছি কষ্ট কৰিছিলোঁ। বিকজ মোৰ যোনটো এইম আছিলে, মোৰ এইমটো আছিলে মই গভৰ্ণমেণ্টত সোমাব লাগিবই মানে। বিকজ মোৰ যিখিনি ছাৰ্ভিচ কৰা মন আছিলে, বেলেগৰ লগত মই নকওঁ, মই কিন্তু ভাবিছিলোঁ যে এইটো মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট এটেম্প হ'ব লাগিব। চ' সেইবাবে মই বহুত বেছি কষ্ট কৰিছিলোঁ। চ' মই সেইকাৰণে এইটো ক'ব লাগিব যে মোৰ ক্ষেত্ৰত মানে হাৰ্ড ৱৰ্ক পেজ অফ বুলি যে কয়, চ' মোৰ ক্ষেত্ৰত সেইটো হৈছে মানে মই বহুত বেছি কষ্ট কৰিছোঁ আৰু সেইবাবে আজি মই এই ৰিজাল্টটো পাইছোঁ। যিহেতু মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট হয় চিভিল ইঞ্জিনিয়াৰিঙত। চ' যেতিয়া মই পাছ আউট হৈছিলোঁ, তেতিয়া মই ইভেন কলেজ ডেজৰ পৰা মোৰ কেইজনমান ফ্ৰেণ্ড আছিলে, আমাৰ মানে জব কৰা সেনেকুৱা মন নাছিলে, আমাৰ এটা ডিফাৰেণ্ট ৱেত কাম কৰা মন আছিলে। চ' মই যেতিয়া পাছ আউট হ'লোঁ, মোৰ লগৰ দুজন মানুহ আছে, দেন মোৰ ভাল লগৰ এজন, তাৰ নাম বনদীপ ৰাভা হয়। সি এবাৰ মোৰ লগত একেলগে ACS পাইছে। চ' আমি 4জনে মিলি ভাবিলোঁ, 4-5জনে যে আমি এটা ডিফাৰেণ্ট কাম কৰিম। চ' সেইবাবে আমি এটা ষ্টাৰ্টআপ খুলিছিলোঁ। ত' সেই ষ্টাৰ্টআপৰ আণ্ডাৰত আমাৰ ইভেণ্ট মেনেজমেণ্টৰ কাম আছিলে, আমি টুৰিজিমৰ লগত কাম কৰিছোঁ, মই এডুকেটাৰ হিচাপেও কাম কৰিছোঁ, মই নিজে টিচিং কৰাই আছিলোঁ আৰু ইভেন নাও মই টিচিং কৰাই আছোঁ মানে। চ' আমাৰ মাল্টিৱেট কাম কৰিব মন আছিলে। দেন লাষ্ট 2 years আমাৰ এটা প্ৰব্লেম হ'ল ফাইনেন্সিয়েলি, বস্তুটো ষ্টেবল হ'ব নোৱাৰিলোঁ। চ' সেইবাবে মোৰ ফ্ৰেণ্ড এজনে ক'লে, তোমালোকে যিখিনি কাম কৰিব বিচাৰিছা সেইখিনি কাম আমাৰ অসমাৰী সেৱাৰ থ্ৰুৰে ইজিলি কৰিব পাৰি। চ' বস্তু যে মই ফাৰ্ডাৰ ষ্টাডি কৰিলোঁ, মই দেখিলোঁ হয় মোৰ যিখিনি মটিভ বা মোৰ যিখিনি এইম হয়, সেইটো মই চিভিল ছাৰ্ভিচত ধুনীয়াকৈ কাম কৰিব পাৰিম। চ' সেই এনেকৈ মই বস্তুটো ট্ৰান্সফাৰ হ'ল। চ' মই নকওঁ যে মই সৰুৰ পৰা চিভিল ছাৰ্ভেণ্ট হ'ব মন আছিলে, বাট মই গ্ৰেজুৱেল মোক লাইফে শিকালে যে চিভিল ছাৰ্ভেণ্টৰ এজনৰ ভেলু কিমান, আৰু সেইবাবে মই এই পদটো বাছি লৈছিলোঁ। চ' যদি মই বস্তুটো ক'বলৈ কি পঢ়িব লাগে, তো আজিকালি চাগে মই সেনেকৈ ডাঙৰ হৈছোঁ, মই ইউটিউবত চালে আপুনি থাউজেণ্ডছ অফ ভিডিঅ'জ পাই যাব মানে মেটেৰিয়েলছ কি লাগে, ৰিচৰ্চেছ কি হয়, কোনকেইখন বুক পঢ়িব লাগে, সেইটো চবেই জানে। মই যিহেতু GS বুলি ক'লেতো GSৰ একো বুক নাই, তুমি য'ত পঢ়িব পাৰা, ইউটিউব হওক, অনলাইন গুগল হওক, কিতাপ হয়, চব পৰা পঢ়িব পাৰা। বাকী হিষ্ট্ৰীৰ কাৰণে যিবোৰ NCERT বেছিক বুকছ আছিলে, তো মই সেইখিনি বেছিকৈ ফ'ল' কৰিছিলোঁ আৰু 2-এখন ৰেফাৰেঞ্চ বুক। কিন্তু মই তাৰ আগত এটা কথা ক'ব বিচাৰিম যে বুকছ বা তুমি ৰিচৰ্চেছ বা এনি মেটেৰিয়েলছ হোৱাৰ আগতে ফাৰ্ষ্ট এটা কুৱেশ্যন ছল্ভ কৰা, ৱাই, কিয়, তুমি কিয় হ'ব বিচাৰিছা মানে। বহুতে জবটো দেখে বা জবৰ পাৱাৰটো দেখে বা যিবোৰ পাৰ্কছবোৰ দেখে বা যিবোৰ ফেচিলিটিজ চাই কিনে আহে। মই ভাবোঁ আগতে তুমি বিচাৰি ওলোৱা কিয় তুমি হ'ব বিচাৰিছা। তুমি যদি ৰিজনটো ওলাই যায় ৱাই, তো মই যদি ইংলিছত ক'বলৈ ৱাই, ফাইণ্ড আউট ইয়ৰ ৱাই, দেন তুমি হাউ তো অট'মেটিক ছল্ভ হৈ যাব। কাৰণ এভৰি গাই বা এভৰি গাৰ্ল হেজ ইকুৱেল কেপেবিলিটিজ, চবৰ কেপেবিলিটি থাকে। বাট তুমি ৰিজনটো যদি ওলাই লোৱা যে মই এইটো ৰিজন হয় সেইকাৰণে হ'ব বিচাৰিছোঁ, মোৰ নিজা ৰিজন এটা আছিলে যে কিয়, আৰু সেই কিয়টো মই লিখি থৈছিলোঁ মানে মোৰ চকুৰ আগত। মই এভৰি ষ্টেজত মই বস্তুবোৰ লিখি থওঁ চকুৰ আগত, যাতে মই ৰাতিপুৱা উঠি ডিষ্ট্ৰেক্ট হৈ নাযাওঁ। যদি মই চকুত যে ৱালখন চাওঁ মই ভাবিছিলোঁ য়েছ
দিছ ইজ দ্য ৰিজন আই এম ডুইং দিছ। চ' তোমালোকে সেই কিয়ৰটো ওলোৱা আগতে মানে যদি কিয়ৰটো পাই যোৱা আৰু কেনেকৈ কৰিব লাগে সেইটো বহুত মানুহে তোমাক সহায় কৰিব, ময়ো সহায় কৰিম লাগিলে পাৰ্চনেলি। বাট কিতাপ পত্ৰৰ নাম বেছি মই নকওঁ। ফাৰ্ষ্ট অফ অল তুমি নিজকে ডিটাৰমাইন কৰা। মোৰ 3টা মেইন পইণ্ট আছিলে, এটা হ'ল হাৰ্ডৱৰ্ক, এটা হ'ল ফ'কাছ, এটা হ'ল ডিটাৰমিনেশ্যন। দিজ আৰ দ্য 3 বক্সেছ আই অলৱেজ চেক এভৰি ডে। এই 3টা বস্তু যদি আছে আৰু তোমাৰ যদি কিয়ৰটো আছে দেন কেনেকৈ কৰিব লাগে এইটো চবেই ওলাই ল'ব পাৰিবা তোমালোকে। মানে একজেক্টলি মই এতিয়া সেইটো ক'ব নোৱাৰিম কোনোবা চোকা হয় বা নহয়। মই যিখিনি ৱেট ডাঙৰ দীঘল হৈছিলোঁ আৰু এইটো যোনটো আমাৰ কেৰিয়াৰ হয় মানে অপৰচুনিটি, এতিয়া একো প্ৰফেচনেল ডিগ্ৰী নালাগে মানে। এতিয়া মই যদি টেকনিকেল জব কৰিলোঁ তেতিয়া বিচাৰে যে ইঞ্জিনিয়াৰিং লাগে বা মেডিকেলৰ MBBS লাগে বা লয়াৰবোৰ হ'বলৈ ল পাছ কৰিব লাগে। চ' চবৰে এটা প্ৰফেচনেল ডিগ্ৰী থাকে ন। বাট আমাৰ যদি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন হয় তাতে ইকুৱেল যেতিয়া আমাৰ এডভাৰটাইজমেণ্টখন ওলায় তাত লিখা থাকে অল গ্ৰেজুৱেটছ কেন এপ্লাই বা অল বেচেলাৰ্ছ কেন এপ্লাই। ডেট মিনছ ইয়াতে একো বাউণ্ডেৰী নাই তুমি কোনটো হয়, তুমি কিমান চোকা হয় বা কিমান সেয়া হয়। আৰু যদি মই কওঁ কিয় কৰিব নোৱাৰে চোকা মানুহসকলে বা কিছুমান ইভেন ইট গ'জ ফৰ এভৰি ওৱান মানে চোকা হওক বা তুমি যদি ভাবা নিজকে এভাৰেজ হয়, মই নাভাবোঁ কাকো মানে মই কাকো এভাৰেজ বা ভেৰি ইণ্টেলিজেণ্ট বুলি কাকো মই এনেকৈ নাভাবোঁ। মই ভাবোঁ কি হাউ ইউ প্ৰিপেয়াৰ ষ্ট্ৰেটেজিটো তোমাৰ মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি। আৰু তুমি এজন ভাল মোৰ কাৰণে এজন বন্ধু লাগিছিলে মানে আমি দুজনে এটা আনটো বহুত পুছ কৰিছিলোঁ বা ষ্ট্ৰেটেজিবোৰ মিলাইছিলোঁ। তো তুমিও সেনেকৈ নিজৰ কম্পিটিটৰ এটা ওলাই লোৱা। আৰু বহুতে নিজকে নিজৰ কম্পিটিটৰ বনাই লয়। তো মই দেখিলে এতিয়া মোৰ ৱালত লিখা আছে মানে মই পৰীক্ষা যেতিয়া দিয়াৰ আগতে মই লিখি লৈছিলোঁ ACS জিন্তু শৰ্মা মানে মই ধৰি লৈছিলোঁ মই ACS হয়। তাৰপিছত মই গৈ জাষ্ট পৰীক্ষা দিব লাগে। বহুতে এইটো অভাৰ কনফিডেঞ্চ বুলি ক'ব, বাট মোৰ কাৰণে এইটো নেচেচাৰী আছিলে। বিকজ মই নিজকে অলৰেডি চাই লৈছিলোঁ যে মই ACS হয়, মই নিজৰ ৰুমটো দেখিছিলোঁ, মই কোনটো অফিচত কাম কৰিম, মই মানুহৰ মাজত গৈ কেনেকৈ কাম কৰিম, মই সেইবোৰ বস্তু মনত এটা সজাই লৈছিলোঁ মানে এখন ইমেজ। যেতিয়া সেই বস্তু মই যেতিয়া দেখোঁ ন তেতিয়া মই ভাবোঁ এইটো পাব লাগিলেতো মই এইখিনি কষ্ট কৰিব লাগিব মানে। চ' ফাৰ্ষ্ট অফ অল ইম্পৰ্টেণ্ট হয় ষ্ট্ৰেটেজি, আৰু ষ্ট্ৰেটেজি চবৰ নিজা নিজা থাকে। চ' মই সেইটোৱে ক'ম যে আগতে তুমি প্লেনটো বনাই লোৱা ধুনীয়াকৈ, এভৰিথিং গ'জ উইথ দ্য প্লেন। আমি ইয়াতে স্কলাৰ হ'ব নালাগে বা কোনোবা ছাবজেক্ট আমি মাষ্টাৰী বা PhD নকৰোঁ ন, আমি চিম্পলি এক্সামটো ক্ৰেক কৰিব লাগে। আৰু এক্সামটো ক্ৰেক কৰি আমাৰ কামটো সম্পূৰ্ণ বেলেগ হয়। এনেকুৱা নহয় যে মই যি হিষ্ট্ৰী পঢ়িছোঁ, এডুকেশ্যন পঢ়িছোঁ, মই গৈ কিনেতো সমাজক হিষ্ট্ৰী পঢ়াব নালাগে। তাৰ কাৰণে ভাল আমাৰ টিচাৰ প্ৰফেচাৰ্ছ আছে। মই জাষ্ট এক্সামটো ক্ৰেক কৰিব লাগে। আৰু সেই ক্ৰেক কৰাখিনি মই কেনেকৈ স্মাৰ্টলি পঢ়োঁ এইটো নিজা ষ্ট্ৰেটেজি হয়। সেইকাৰণে চবেই সেই ষ্ট্ৰেটেজি ডেভেলপ কৰিলে ভাল হ'ব মানে। সেইটো মই নাভাবোঁ যে কোনোবা চোকা হয় বা কোনোবা পঢ়াৰ অলপ বেয়া হয়। হয়, সেইটোতো অবভিয়াছলি সেইটো মানে আমাৰ এইবোৰ এক্সামিনেশ্যন হয় ন। এতিয়া তুমি যদি বেচেলাৰ ডিগ্ৰী পঢ়ি আছা বা ছেমিষ্টাৰ এক্সামিনেশ্যন দিছা সেইটো বেলেগ হয় মানে। এইটো এটা এইটোলৈকে আমাৰ পৰীক্ষাটো হয় যিটো হয় ন, এইটো প্ৰতিযোগিতামূলক বুলি কওঁ ন আমি অসমীয়াত। মানে এইটো এতিয়ালৈকে এণ্ট্ৰেঞ্চ টাইপ হয় মানে সেই বস্তুটো ক্ৰেক কৰিব লাগে। চ' মই মোৰ ষ্ট্ৰেটেজিটো এনেকৈ বনাই লৈছিলোঁ যে মই এই 6 মান্থত মই ভিতৰত যেতিয়া আমি প্ৰিলিমছ দিয়া মই প্ৰিলিমছৰ আগলৈ মানে আমাৰ 3টা ষ্টেজ থাকে ন। তো প্ৰিলিমছ থাকে, দেন তোমাৰ মেইনছ থাকে, দেন ইণ্টাৰভিউ থাকে। চ' প্ৰিলিমছৰ আগত মই কি কৰিছিলোঁ, মই মেইনছৰ কাৰণে পঢ়াই নাছিলোঁ, মই অকল প্ৰিলিমছৰ কাৰণে পঢ়িছিলোঁ। তো মোৰ ফাৰ্ষ্ট এইমটো আছিলে লেটছ ক্ৰেক দ্য প্ৰিলিমছ ফাৰ্ষ্ট। চ' মই আগতে প্ৰিলিমছটো পইণ্টটো আছিলে। চ' মই প্ৰিলিমছৰ কাৰণে অকল মই MCQs আৰু বেছিকখিনি পঢ়িছিলোঁ, GSখিনি বেছিক আমাৰ অসমৰ GSৰ কাৰণে অসমীয়াৰ বুক চাইছিলোঁ একদম বেছিক। কিন্তু মই MCQs বহুত কৰিছিলোঁ। চ' মই MCQsখিনি কৰাৰ কাৰণে মোৰ বহুত বেছি হেল্প হৈছিলে। চ' যেতিয়া মই পৰীক্ষা দি আহিছিলোঁ মই গম পাইছিলোঁ যে মোক ক্লিয়াৰ হ'ব লাগে প্ৰিলিমছটো, দেন মই মেইনছৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰিছিলোঁ। আৰু মই শ্বেডিউল বনাই লৈছিলোঁ যে মই 1 মান্থত মই এডুকেশ্যন খতম কৰিম, নেক্সট 2 মান্থত মই হিষ্ট্ৰী খতম কৰিম, আৰু GSটো মোৰ ডেইলি আছিলে, ডেইলি মই GS অলপ হ'লেও পঢ়িম। চ' সেনেকৈ মই মান্থ ৱাইজ ভগাই লৈছিলোঁ। আৰু মোৰ এনেকুৱা ফিক্স টাইম টেবুল নাছিলে যে ইভিন ৰাতিপুৱা 6টাৰ পৰা 9টা, 9টাৰ পৰা 12টা, মই এনেকৈ নাচাওঁ। মই চাই লওঁ যে এই 2টা চেপ্টাৰ মই এই 2 দিনত শেষ কৰিব লাগে। মই কোনোবা এদিন যদি মই ওলাই যাব লগা হৈ যায় ক'ৰবাত, তো নেক্সট দিনা মই 14-12 ঘণ্টা পঢ়ি দিওঁ মানে, যাতে মই বস্তুটো মিলাই লওঁ। আল্টিমেটলি মোৰ ষ্টেজ টাইপ প্ৰিপাৰেশ্যন আছিলে যে মই টাৰ্গেট লৈছোঁ, এই টাৰ্গেটটো মই 2 দিনত পাব লাগে। চ' মোৰ টাৰ্গেট টাইপ প্ৰিপাৰেশ্যন আছিলে। চ' আৰু মই কষ্ট কৰিব পাৰোঁ মানে, মই গোটেই ৰাতি পঢ়িব পাৰিছিলোঁ মানে। সেইটো মোৰ AEC হোষ্টেলত থকাৰ কাৰণে এটা ভাল হেবিট হৈ গ'ল। মই হোল নাইট পঢ়িছিলোঁ, যিহেতু মোৰ জেগাটো অলপ ঘৰটো সৰু, ডিষ্টাৰ্বেঞ্চো হয়। চ' মই কি কৰিছিলোঁ, মই হোল নাইট পঢ়োঁ মানে। ৰাতিপুৱা 7টা বজা 8টা বজালৈ পঢ়োঁ, দেন দিনটো মই শুই যাওঁ, আকৌ 2টামান বজাত উঠোঁ। তো সেনেকৈ মোৰ প্ৰিপাৰেশ্যনটো মোৰ কাৰণে মই সেনেকৈ ভাল পাইছিলোঁ। চ' মই সেনেকৈ কৰিছিলোঁ। তো চবেই নিজৰ ওপৰত বস্তুটো প্ৰিপেয়াৰ কৰিব পাৰে। এতিয়া প্ৰত্যাহ্বান বুলি ক'লেতো থাকিবই, মানুহৰ জীৱনটোৱে প্ৰত্যাহ্বান হয়। এতিয়া মই এইটো প্ৰস্তুতি কৰি আছোঁ, কোনোবা বেলেগ কাম কৰি আছে, চবেই এটা চেলেঞ্জেছ পায়ে।
মোৰ কাৰণে চেলেঞ্জবোৰ বেলেগ আছিলে মোৰ যিহেতু আগৰ এটা ষ্টাৰ্টআপ আছিলে তাৰ মোৰ ফাইনেন্সিয়েল লছো হৈছিলে বা ঘৰতো মোৰ যিহেতু এটা মোৰ দাদাও এটা প্ৰাইভেট জবে কৰে চ' মোৰ ঘৰতো মানুহে বিচাৰিছিলে ষ্টেবল হোৱাটো বা নেইবাৰহুডৰ কথা বা মানে ফ্ৰেণ্ডছৰ কাৰণেও মানে আৰু নিজৰো এইজ হৈ গৈছিলে চবৰকে না বেলেগৰটো মই পিছত থৈ কিনে নিজৰ কাৰণে নিজৰ যিটো কুৱেশ্যন মাৰ্ক ন যে আৰ ইউ গুড এনাফ এটা কুৱেশ্যন আহে মানে মই ইমান পাৰিম জানো বা মই ইমান ভাল হয়নে বা মই সফল হ'ব পাৰিমনে চ' মই সেইটো বস্তুটো মই ভাবি থাকিছিলোঁ চ' মোৰ ভয় লাগিছিলে অবভিয়াছলি কিন্তু মা দাদা বৌ মোৰ চবে সকলোৱে বহুত পুছ কৰিছিলে চ' মই এইটোৱে মোৰ লগৰবোৰৰ কাৰণে মই থেংকফুল হ'ম আৰু চ' সেইকাৰণে মই এইটোৱে কথা ক'ম যে চেলেঞ্জেছ আহিব তো চেলেঞ্জেছবোৰ ইমান গুৰুত্ব নিদিবা পইণ্টটো হ'ল তোমাৰ এইম টাৰ্গেটটো চোৱা টাৰ্গেটটো যদি ক্লিয়াৰ আছে ইজিলি ক্ৰেক হৈ যাব মোৰো এইটো একচুৱেলি ক'ব লাগিলে যিহেতু মোৰ লাইফৰ ফাৰ্ষ্ট এক্সামিনেশ্যন আছিলে মই আগত এনেকৈ এক্সাম দি পোৱা নাছিলোঁ চ' মইতো ফাৰ্ষ্ট ইণ্টাৰভিউ আছিলে চ' মোৰ কাৰণে এইটো বহুত আনন'ন আছিলে মই প্ৰিপেৰেশ্যন কৰিছিলোঁ মই মক লৈছিলোঁ আমাৰ শৈলেন বস্তু ছাৰ আছে তেখেতে বহুত আগৰ পৰা প্ৰিপেৰেশ্যন কৰাই আছে ষ্টুডেণ্টছক মই তেখেতৰ তাত গৈছিলোঁ মানে প্ৰিপেৰেশ্যনৰ কাৰণে আৰু বেলেগ দুই এটা কোচিঙতো গৈছিলোঁ যিহেতু আমাৰ মকটো চবে ফ্ৰীকৈ টেষ্ট এটা লয় চ' মই সেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ নিজকো ডেভেলপ কৰিছিলোঁ চ' মই যেতিয়া কৰি আছিলোঁ প্ৰিপেৰেশ্যন তেতিয়া মই ভাবি লৈছিলোঁ কি এইটো এটা স্মল ষ্টেজ হয় মানে অকল 200 নম্বৰো হয় ন চ' মেইনছটো দি মই কনফিডেণ্ট আছিলোঁ যে মেইনছটো মোৰ ভাল হৈছে চ' ইণ্টাৰভিউটো মোৰ এবভ এভাৰেজ গ'লে হৈ যাব চ' ইণ্টাৰভিউ দিনাখন যেতিয়া মই গ'লোঁ তাতে গৈ কিনে মই যেতিয়া ষ্টাৰ্টেই হ'ল ইণ্টাৰভিউটো ন গোটেই বস্তুবোৰে চেঞ্জ হৈ গ'ল মই যিমান মক দিছিলোঁ যি দিছিলোঁ মকৰ এক্সপিৰিয়েঞ্চ আৰু ৰিয়েল ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চটো বহুত বেলেগ হয় ত' তোমালোকে এনেকৈ নাভাবিবা যে মকটো বেয়া হ'ল বা মকটো ভাল হৈছে ডোণ্ট গেট টু অভাৰ কনফিডেণ্ট মানে ওৱান্স ইউ ক্লিয়াৰ দ্য মেইনছটো হোৱাৰ পিছত তোমালোকে প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰা ইণ্টাৰভিউৰ কাৰণে আৰু মই যেতিয়া সোমাই গৈছিলোঁ ন মই 2 মিনিটতে গম পাই গৈছিলোঁ যে মই যি পঢ়ি গৈছোঁ বা যি গৈছোঁ সেইবোৰ চব গুচি যাবগৈ কাৰণ তেওঁলোকে ইমান জানে ন তেওঁলোকৰ ছাৰ্ভিচ কেৰিয়াৰটো মোৰ বয়সতকৈও বেছি মানে তেওঁলোকৰ ইমান এক্সপিৰিয়েঞ্চ হয় মানে চ' মানুহজন দেখি তেওঁলোকে ষ্টুডেণ্টটো দেখিয়ে গম পাই যায় মানে কিমান ডেডিকেটেড হয় চ' তুমি এক্সট্ৰা এটা ফেক বস্তু নানিবা তুমি মিছা কথা ক'ব একদম ফাৰ্ষ্ট অফ অল একদম মিছা কথা নক'বা যিখিনি কোৱা সঁচা কথা ক'বা অনেষ্টলি ক'বা মইতো যিখিনি কৈছিলোঁ বহুতে কয় ছিৰিয়াছ থাকিব লাগে বহুতে এইটো এনেকৈ নকৰিবা হাত নিহিলাবা বাট মই 5 মিনিটছ ডাউন দ্য লাইন মই গম পাই গৈছিলোঁ যে নহয় মইতো নেদেখাওঁ ন তেওঁলোকে মোক জাজে কৰিব নোৱাৰিব চ' আফটাৰ ডেট মই বহুত ফ্ৰী হৈ গৈছিলোঁ মই এনেও বহুত হাঁহিমুখীয়া হয় চ' মই হাঁহিছোঁ তেওঁলোকেও হাঁহিছে চ' ইণ্টাৰভিউটো মোৰ ঠিকেই আছিল মই ভাবিছিলোঁ ইটছ ৱাজ আৰু ভাল কৰিব পাৰিলোঁ হয় চ' মই ইণ্টাৰভিউৰ কাৰণে বৰ এটা বিশেষ ক'ব নোৱাৰিম বিকজ মোৰ ইণ্টাৰভিউটো এভাৰেজেই আছিলে বাট মই এটা কথা ক'ম ইণ্টাৰভিউ আগত তুমি যদি নিজৰ যোনটো গ্ৰেজুৱেশ্যন ছাবজেক্ট হয় যিহেতু মই টেকনিকেল বেকগ্ৰাউণ্ডটো আছিল ন মোক চিভিলৰ কথা সুধিছিলে ভালেখিনি সুধিছিলে আৰু মই সেইটো ইমান প্ৰিপেয়াৰ কৰা নাছিলোঁ তেতিয়া মোক কৈছিলে তুমি অলপ প্ৰিপেয়াৰ কৰি আহিব লাগিছিলে মই কৈছিলোঁ হয় ছাৰ মই যিহেতু চিভিল ইয়াৰ্ছ অলমষ্ট 5 ইয়াৰ্ছেই হ'ল মোৰ চিভিল ইঞ্জিনিয়াৰিং নপঢ়া চ' বস্তুটো মই অলপ পঢ়া নহ'ল মই চৰিও কৈছিলোঁ তেওঁলোকক কাৰণ তেওঁলোকক ডিছএপইণ্ট হ'ব পাৰে চ' মই এইটো কথা ক'ম যে নিজৰ গ্ৰেজুৱেশ্যন ছাবজেক্টটো বহুত ইম্পৰ্টেণ্ট হয় চ' তোমাৰ অপশ্যনেল বেলেগ হ'ব পাৰে তুমি জেনেৰেল ষ্টাডিজ পঢ়ি থাকিব পাৰা বাট নিজৰ গ্ৰেজুৱেশ্যন ছাবজেক্টৰ ষ্ট্ৰং হোল্ড থকাটো বহুত বেছি ইম্পৰ্টেণ্ট মই এই বিষয়ে আগৰ পৰা প্ৰিপেয়াৰ্ড আছিলোঁ মই যেতিয়া মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ মই অলৰেডি কৈছোঁ মই নিজকে অফিচাৰ হিচাপে চাই লৈছিলোঁ নট অফিচাৰ এইটো অফিচাৰ ৱৰ্ডটো ভুল হ'ব যে পাব্লিক ছাৰ্ভেণ্ট হয় একচুৱেলি মানে বহুতে এটা ভাবে এইটো বহুতে কয় ন বড় বাবু বা বাবু অফিচাৰ বুলি ভাবে চ' মই নিজকে পাব্লিক ছাৰ্ভেণ্ট হিচাপে ভাবি লৈছিলোঁ যে য়েছ মই ছাৰ্ভ কৰিব লাগে আৰু মই ছাৰ্ভ কৰাত বহুত ভাল মানে মই মানুহক সহায় কৰি বা মানুহৰ কাৰণে কাম কৰি খুব ভাল পাওঁ চ' এটা স্মল কথা মই মোক ইণ্টাৰভিউত সুধিছিলে ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে তুমি কি কৰি ভাল পোৱা ত' মই কৈছিলোঁ মই কাম কৰি ভাল পাওঁ তেওঁলোকে চবে হাঁহিছিলে মানে চ' মই সেই উত্তৰ দি কিনে মোক খুব ভাল লাগিছিলে আৰু মোৰ নিজৰ ভালো লাগিছিলে বিকজ মই সেই আনচাৰটো তুমি প্ৰিপেয়াৰ কৰিব নোৱাৰা তুমি এনেকুৱা কুৱেশ্যন আনচাৰ তোমাৰ মুখত যিটো আহে তুমি সেইটোৱে ক'ব লাগিব চ' মোৰ মটিভটো এইটোৱে হয় মানুহৰ কাৰণে কাম কৰিব মন আছে আৰু যিবোৰ চেলেঞ্জেছ আহিব মই এম ৱেইটিং ফৰ ডেট মোৰ এপইণ্টমেণ্ট হোৱা নাই এতিয়ালৈ মই এতিয়া ৰখি আছোঁ মানে মোৰ লগৰকেইটাক ফোন কৰোঁ ছিনিয়ৰ যিবোৰ আছে কি কাম কৰি আছে ইলেকশ্যনত কেনেকৈ কাম কৰে মই এম অলৰেডি প্ৰিপেয়াৰিং ফৰ ডেট মানে চ' মোৰ কামটো হ'ল যিখিনি মোক কৰিব লাগে আৰু এইটো মোৰ চেছ নহয় মানে এইটো জাষ্ট এটা ষ্টাৰ্টিং হৈছেহে মানে এইটো এক্সাম এটাহে পাছ কৰিছোঁ মানুহৰ কাম মই কৰাই নাই চ' মই আকৌ 30 বছৰ মানুহৰ কাৰণে কাম কৰিব আছে চ' মোৰ মটিভ সেইটোৱে যিমান পাৰোঁ মানুহৰ কাৰণে কাম কৰিব লাগে অসমৰ কাৰণে কৰিব লাগে ভাৰতৰ কাৰণে কাম কৰিব লাগে ধন্যবাদ মই সকলো জ্ঞান চৰাৰ দৰ্শকসকলে ধন্যবাদ জনাইছোঁ নমস্কাৰ